ভোগালী বিহু আহি ভোগালী বিহু বৰ্তমান সমগ্ৰ অসমীয়া ৰাইজ ব্যস্ত হৈ পৰিছে ভোগালী বিহু উদযাপনক লৈ আৰু এই ক্ষেত্ৰত দেখা গৈছে যে বঙাইগাঁও জিলাৰ পাতগিৰিপাৰা মাঘ বিহু উদযাপন সমিতিয়ে ব্যাপকভাৱে উদযাপনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাই আজি শেষ দিনা আহি উপস্থিত হৈছে। আজি অন্তিম দিনা এই পাতগিৰিপাৰা ভোগালী বিহু উদযাপনৰ এক যি পৰিৱেশ সেই পৰিৱেশ ইতিমধ্যে দেখা গৈছে যে উগুল পুগুল পৰিৱেশেৰে সমগ্ৰ এই পাতগিৰিপাৰা গাঁৱৰ ৰাইজ আহি উপস্থিত হৈছে। বোৱাৰী জীয়ৰীসকলে আহি যুদ্ধ পৰা একেবাৰে কণমানিলৈকে আহি ইয়াত উপস্থিত হৈছে। দেখা গৈছে এইফালে নাম কীৰ্তন গোৱাত ব্যস্ত হৈ আছে একাংশ আই মাতৃসকল। তেখেতৰ পৰা অলপ জানিব বিচাৰিম যে আজি কেনেকুৱা ধৰণৰ অনুভৱ হৈছে আৰু কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে। আচ্ছা কওকচোন। মই বৰ বিশেষ এনে অনুষ্ঠানৰ মোৰ কেতিয়াও, কিন্তু আজি আমাৰ গাঁৱৰ এই সৰু ল'ৰাকেইটাৰ কাৰণে মই মানে অলপ ভোগালী বিহুৰ কাৰণে আমাৰ এই অনুষ্ঠান পতা হৈছে সৰু ল'ৰাক এইবিলাক হৈছে ভাগৱত পাঠ পুথি কৰা হৈছে। ইয়াতে আইসকলে আহি দুইচাপনি নাম ধৰা হৈছে। তাতে ইয়াতে এইখিনি এজন আইতা বুলি ক'ব লাগিব অন্তিম বয়স বুলি এই নাম কীৰ্তন গোৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ইয়াত আৰু এখন আইতাক আছে ৰেকৰ্ডৰ পৰা জানিব বিচাৰিম। কোৱাচোন আপুনি কি ক'ব বিচাৰিছে? তাৰমানে আমাৰ এই নতুন কৰি এটা হৈছে অনুষ্ঠানখন অলপ ভাল লাগছে আৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে অলপ ভাল লাগছে। আমি আজি অলপ নাম কীৰ্তন কৰিলোঁ সকলোৰে ওচৰত অলপ গোটেইকে দেখাকৈ ভাল লাগিছে আৰু আজি এই অনুষ্ঠানটো কেতিয়াৰ পৰা আৰম্ভ হৈছে? এই এইবাৰে এই ফাৰ্ষ্ট আজি 3 দিন হ'ল। পবিত্ৰ পৰিস্থিতি মাঘ বিহুৰ ওপৰত প্ৰভাৱ কৰিছে। দেখা গৈছে যে যিসকল এই গাঁৱৰ যিসকল বোৱাৰী জীয়ৰী আছিল তেখেতে আহি বিহু নাচিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে। এই বিহু নাচৰ প্ৰাকখনত আমি এখেতৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰিম যে আজি কেনেকুৱা ধৰণৰ অনুভৱ হৈছে বিহু নাচ বা মাঘ বিহু অনুষ্ঠানত আহি। কওকচোন আপুনি কেনেকুৱা অনুভৱ লাগিছে আজি মাঘ বিহু অনুষ্ঠানত? সকলোকে ভোগালী বিহুৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আজি ভাল লাগিছে বহুত। যোৱাকালিও নাচ গান হৈ গৈছে। তাৰপিছত সকলোৱে মিলি এতিয়া কি কৰিব? এতিয়া এই কৰি একেলগে এই লাড়ু পিঠা বনাইছে সকলোৱে। বৰ্তমান আপুনি কি কৰিবলৈ সাজু আছে? বিহু নাচিব ন? আচ্ছা গান নোহোৱাকৈ আপুনি বিহু নাচিব পাৰিব নেকি? নোৱাৰে, গান লাগিবই। আপুনি কওকচোন আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আৰু কি কৰিব এতিয়া? মোৰতো খুবেই ভাল লাগিছে। মই সমূহ অসমবাসী ৰাইজকে মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি গান গাম, সকলোৱে নাচিম। এতিয়া মই বিহুৱে এফাকি গাই দিছোঁ। মই সমূহ অসমবাসী ৰাইজকে মই মোৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আমি আজি সকলো ৰাইজে গোট খাইছোঁ, একগোট হৈছোঁ। ভাল লাগিছে। লাড়ু পিঠা বনাই নাম প্ৰসংগ কৰি বিহু নৃত্য কৰি বহুত ভাল লাগিছে। আমি ৰাইজে এতিয়া আমি বনাই আছে, ভোজ ভাত খাম সকলোৱে, এইখিনিয়ে আৰু এক উগুল থুগুল পৰিৱেশ বুলি ক'ব লাগিব। আৰু ইয়াত দেখা গৈছে যে এটা আটকধুনীয়াকৈ ভেলাঘৰ সাজিছে। এই ভেলাঘৰখনেও এই অঞ্চলৰ ৰাইজৰ এক মন জয় কৰিছে বুলি ক'ব লাগিব। ইয়াত আৰু সৰুকৈ হ'লেও আমি এটা মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াত এজন ছাত্ৰী আছে, বোৱাৰী আছে, একদম জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ অনুভৱ হৈছে। বহুত ভাল লাগিছে। মই ভোগালী বিহু অসমবাসী ৰাইজলৈ আন্তৰিকতা শুভেচ্ছা দিছিলোঁ।
আপুনি বিহু ক'ব পাৰিব নাজানে অলপ চলপ আচ্ছা যদি পাৰে অলপ গাই দিয়কচোন হয় সুন্দৰকৈ গাই দিছে এতিয়া আমি আচলতে ক'ব লাগিব যে এইফালে আমি সম্পূৰ্ণ এবাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম দেখা গৈছে এইফালে যিসকল আইসকল আছে আই মাতৃসকল আছে বা বোৱাৰী সম্পূৰ্ণভাৱে প্ৰস্তুতি লৈ আহি মাঘ বিহুৰ কাৰণে প্ৰস্তুত হৈ আজি বিহু নাচিবলৈ আহি এই মঞ্চত আহি উপস্থিত হৈছে আৰু সমগ্ৰ অসমবাসীক বিহুৰ কাৰণে এই পাটগিৰিপাৰা ৰাইজৰ পাটগিৰিপাৰাৰ পৰা সমগ্ৰ অসমবাসীক বিহুৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে